এই দোস্ত আজি মই ডিম্পলৰ ঘৰত আহিছোঁ। ডিম্পু নহয় ডিম্পল। আৰু ডিম্পলহঁতৰ ঘৰত কি আছে চাওক। হাই মই ডিম্পল আৰু আপোনালোকে চাইছে ডিম্পল ব্লগছ ইউটিউব চেনেল। আৰু মই এতিয়া ঘৰতে আছোঁ, দোকান এখনত আছোঁ। তো ডিম্পুদা আহিছে, তো ডিম্পুদাক লগ কৰিম। তো ভিডিঅ'টো চাই থাকক। ডিম্পুদাই আমাৰ ঘৰটো চিনি পোৱা নাই, অলপ আগুৱাই যাই কিনে লৈ আহিলোঁ। তো চাওক। এই দোস্ত আজি মই ডিম্পলৰ ঘৰত আহিছোঁ। ডিম্পু নহয় ডিম্পল। আৰু ডিম্পলহঁতৰ ঘৰত কি আছে চাওক। পূৰা একদম শাল মানে সেই কাঁহ পিতলত বস্তু বনোৱা হয়। আৰু মোক এটা ধুনীয়া বস্তু দিলে এইটো। থেংক ইউ ভাই, থেংক ইউ। তো এদিন ডিম্পলক আমাৰ ঘৰলৈ মাতিছোঁ, সি যাব। আৰু মোৰ চেনেলত আপোনালোকে ডিম্পলক এদিন দেখা পাব। আৰু এয়া ডিম্পলৰ মা। আৰু এইটো ডিম্পুদাক লগি বনাইছোঁ আৰু ডিম্পুদাক দি দিছোঁ। তাত লিখা আছে ডিম্পুদালৈ সৰু উপহাৰ। এখন বাতৰি কাকত এখন দিবাচোন, এখন তেতিয়া বান্ধি লৈ গুচি যাব। বাতৰি কাকত এখন আৰু হয়, আৰু মোক এটা ধুনীয়া বস্তু দিলে এইটো। থেংক ইউ ভাই, থেংক ইউ। ডিম্পুদাক এইটো বস্তুটো দিলোঁ। তো কেনে লাগিল বস্তু? খুব ভাল লাগিল, মানে একদম ঘৰুৱা বস্তু, ঘৰতে বনাইছে। বহুত বেছি ভাল লাগিল। কি বুলি ক'ম আৰু লগ পাম। আৰু নিশ্চয় লগ পাম। আৰু এদিন তুমিও যাবা, অঁ মাক লৈ গ'লেই হ'ল। আমাৰ তাত ভাত চাত খাই এয়া চাওক।